4K ভিডিঅ' চাই কেনেকুৱা লাগি আছে জনাব গতিকে লাষ্ট এটা ভিডিঅ' দিছিলোঁ ইকাৰৰ ওপৰত আৰু সেই ভিডিঅ'টো ভালেখিনি ৰেছপন্স আহিছে সকলে ভাল পাইছে ভিডিঅ'টো চাই কিনে কিবা এটা জানিব পাইছে বুলি মই আশা ৰাখিছোঁ জানিব যদি কিবা পাইছে সঁচাকৈ মোৰ চেনেল যদি নতুনকৈ চাই আছে আপোনালোকে ৰেগুলাৰ যদি চাই আছে যদি কিবা শিকি আছে ছাবস্ক্ৰাইবটো কৰি দিব কাৰণ 10K চোন 10Kটো সোনকালে হ'লে ভাল লাগে কিবা এটা অলপমান মটিভেশ্যনটো বাঢ়ি যাব দিনক দিনে বাকী সেইটো ভিডিঅ'টো সেইখিনি কথা গ'ল আৰু যিটো নেক্সট তাৰ পিছত কি তাৰপিছত মোৰ তাত মেছেজ আহিল কিছুমান কমেণ্ট আহিল মোক সুধিছে যে এনেকুৱা দুটান প্ৰশ্ন লৈ আহিছে সেইকেইটা প্ৰশ্ন মানে মই ভাবিলোঁ বস্তুটো টপিকটো ভাল হয় তাৰ ওপৰত কিবা এটা কৰিব পাৰি তো মই প্ৰশ্নটো আপোনালোকক মই পঢ়ি শুনাই দিছোঁ কি প্ৰশ্ন এটা আছিলে প্ৰশ্নটো পঢ়ি শুনাই দি কিনে আপোনাক মই তাৰ কাৰণে এটা এনচাৰ এটা মোৰ ফালৰ পৰা গৰম পানী ব্লগছৰ ফালৰ পৰা এটা এনচাৰ এটা মই আনিছোঁ এনচাৰটো আপোনাক দেখাই আছোঁ তো এনেকৈ এটা মেছেজ এটা আহিছে ভালকৈ ধৰিব পাৰিছে নে মই গম নাপাওঁ মেছেজটোত মোক সুধিছে মোবাইল এটা অৰ্ডাৰ দিছিলোঁ ইকাৰ্টেদি পঠাইছে অ'পেন বক্স ডেলিভাৰী নাহে ইন কেছ ডিফেক্টিভ প্ৰডাক্ট আহিলে কি কৰিম ফ্লিপকাৰ্টৰ কিছুমান মোবাইলত আজিকালি 7 ডেজ ৰিপ্লেচমেণ্ট নাথাকে আৰু 7 ডেজ ছাৰ্ভিচ চেণ্টাৰ ৰিপ্লেচমেণ্ট থাকে তো মই দিয়াটোত ছাৰ্ভিচ চেণ্টাৰ ৰিপ্লেচমেণ্ট আছে তো কাষ্টমাৰৰ প্ৰশ্নটো মানে ভালকৈ বুজি পাইছে চাগে তো মানে তেখেতে মোবাইল এটা অৰ্ডাৰ দিছিলে ফ্লিপকাৰ্টৰ পৰা সেইটোত মানে ৰিটাৰ্ণ পলিচি নাই ৰিটাৰ্ণ পলিচি আছে ছাৰ্ভিচ চেণ্টাৰ পলিচি আৰু অ'পেন বক্স ডেলিভাৰীও নাই সেইটোত তো এইটোৰ ওপৰত যদি মই টপিকটো আৰম্ভ কৰোঁ আপোনালোকে যদি এইটোৰ ওপৰত জানিব বিচাৰিছে অলপ মই ভালকৈ ৰখক ভিডিঅ'টো শেষলৈকে তাৰ আগতে কিন্তু ভিডিঅ'টো আৰম্ভ কৰিবলৈকে আপোনাৰ চাইছে গৰম পানী ব্লগছ মই ভালকৈ বহি লওক আৰু শেষলৈকে চাই ল'ব লেটছ ষ্টাৰ্ট গতিকে আজি এই টপিকটো মই ঘৰৰ পৰাই মানে আপোনালোকক ভালকৈ বুজাব বিচাৰিছোঁ যিহেতু মানে ঘৰত ভালকৈ বহি কিনে দিলে আপোনালোকক 4K ভাল কোৱালিটিৰ ভিডিঅ' দিব পাৰোঁ কিন্তু যদি মই ৰাস্তাত দিওঁ ডিউটি কৰি তেতিয়া কি হয় মানে মোবাইল দি কৰা যায় মোবাইল দি কৰিলে অলপ কোৱালিটি ড্ৰপ হৈ যায় যিটো বস্তু অলপ মই পিছত যেতিয়া চাওঁ অলপমান মোৰ ফিল হয় যে অলপ কোৱালিটি ড্ৰপ হৈছে কিন্তু একো নাই ইনফৰ্মেশ্যন থাকিলে মেইন হৈছে ইনফৰ্মেশ্যনটো গতিকে এই অ'পেন বক্স ডেলিভাৰীটো কি বস্তু হয় আৰু এইটো কেনেকৈ কাম কৰে আপোনালোকে চাগে বহুতে অৰ্ডাৰ দিছে এইবাৰ বিগ বিলিয়ন ডেইজত বা নৰ্মেলিও দিয়ে অ'পেন বক্স ডেলিভাৰী বুলি আহে সেইটো কি হয় আৰু আমি এজ এ ডেলিভাৰী বয় আমি অ'পেন বক্স ডেলিভাৰীটো মানে কেনেকৈ আমি পাৰফৰ্ম কৰোঁ আৰু প্লাছ যিটো আপোনাৰ থাকে ছাৰ্ভিচ চেণ্টাৰ ৱাৰেণ্টি সেইটো কি হয় ছাৰ্ভিচ চেণ্টাৰ ৰিপ্লেচমেণ্টটো কি হয় এই দুটা বস্তু থাকিল তো প্ৰথমতে মই আহিছোঁ যিটো অ'পেন বক্স ডেলিভাৰী সেইটোত আহিছোঁ অ'পেন বক্স ডেলিভাৰীটো হৈছে এটা চিম্পল যিটো ৱেত কাষ্টমাৰে যিকোনো বস্তু ইলেক্ট্ৰনিক আইটেম এটা বিশ্বাসত খুলি কিনে বস্তুটো লোৱাৰ আগত বক্সটো খুলি চাব পাৰে ঠিক আছে ডাইৰেক্ট ল'ব পাৰে আৰু সেইটো লোৱাৰ কাৰণে ফ্লিপকাৰ্টে অপশ্যন দিছে বা হয়তো চাগে আজিকালি এমাজনেও দিছে নেকি তো দিয়া মানে বস্তুটো কি লোৱাৰ আগত খুলি চালে যদি কোনো দাগ ধাব্বা নাই তাৰপিছত এটা OTP থাকে OTP দিয়াৰ পিছতে ডেলিভাৰীটো ছাকচেছফুল হয় কিন্তু যদি আপোনালোকে যদি চালে যে নাই এটা দাগ এটা আছে দাগটো থাকিলে কি হয় আপুনি OTPটো নিদিয়াৰ পিছত বস্তুটো মানে কেঞ্চেল হৈ যাব মানে অৰ্ডাৰ ৰিজেক্টেড অ'পেন ডেলিভাৰী হ'ব সেইটো অ'পেন ডেলিভাৰী ৰিজেক্ট কৰা বুলি কয় তো এইটো কি বস্তু বহুতখিনি প্ৰচেছ আছে বুজাই আছোঁ মই লাহে আপোনালোকক দেখাই আছোঁ কেনে কি হয় ৰ'ব এটা কাম কৰোঁ টপিকটো ডিছকাছ কৰিমেই তাৰ আগতে একবাৰ আমাৰ যিটো মানে নৱনিৰ্মিত ঘৰ মানে ঘৰটোতো আগতেই হয় কিন্তু তাক ভালকৈ অলপমান মডিফাই কৰা হৈছে ষ্টাইলত সজোৱা হৈছে তো আমাৰ ঘৰৰ ফাইনেল লুকটো এবাৰ আপোনালোকক দেখাই দিওঁ কেনেকুৱা হৈছে চাই লওক আৰু জনাব কেনেকুৱা ভাল লাগিছে নে বেয়া লাগিছে মানে কালাৰ চালাৰ চেঞ্জ কৰি দিয়া গৈছে একদম মই দেখাই আছোঁ চাই লওক কেনেকুৱা লাগিছে জনাব এইটো অলপমান গ্ৰীণ এণ্ড ৰেডৰ কম্বিনেশ্যন কৰা গৈছে এইখন চাই লওক গ্ৰিল আৰু চাই লওক কেনেকুৱা হৈছে জনাব ফৰ্মেট লগা ভিডিঅ' দিছিলোঁ সেই ভিডিঅ'টোত বহুতে কমেণ্ট দিছিলে যে আপুনি লাষ্টত দামটো নক'লে কিমান কি খৰচ কৰিলে নক'লে হয় মোৰ এইটো দিয়া নহ'ল কাৰণ মই ভাবিছিলোঁ এটা ঘৰটোৰ মানে ফুল বাজেট কিমান গৈছে তাৰ পৰা এটা দিম কিন্তু মই সেইটো প্লেনটো কেঞ্চেল কৰিছোঁ আৰু আজি কৈ দিছোঁ এই ফ্ল'ৰমেটখিনিৰ লগতে এইটো ৰুম সেইটো ৰুম সেই বাৰাণ্ডাখিনিৰ লগতে মোটামুটি 7,000 to 8,000 ভিতৰত বস্তুখিনি হৈছে তো আপোনালোকে যদি কৰিব বিচাৰে কৰি ল'ব পাৰে আৰু ইয়াৰ ওপৰত যদি মানে নাম্বাৰ লাগে সেইটো মই দিব নোৱাৰিম আই এম চৰি কাৰণ এইটো স্পনচাৰ নাছিল ন ফ্ৰী বস্তু মানে যদি স্পনচাৰ নাম্বাৰ দিলোঁ আৰু না কি কয় দে তো আৰু এতিয়া মই আহিছোঁ টপিকৰ ওপৰত যিটো 7 ডেজ আপোনাৰ ছাৰ্ভিচ চেণ্টাৰ ৱাৰেণ্টি থাকে সেইটোত কি হয় এটা আপুনি ব্ৰেণ্ডেড বস্তু অৰ্ডাৰ দিলে ব্ৰেণ্ডেড বস্তুৱে মানে ক্লেইম কৰে মানে ফ্লিপকাৰ্টে ক্লেইম কৰে যে আমি এইটো ভাল দিম কাৰণ সেইটো এচিঅ'ৰ পৰা আহিব আৰু যেতিয়া ভাল বস্তু এটা দিয়াৰ পিছত আপুনি ক'ব যে নাই এইটো ভাঙা আহিছে এইটো পুৰণা আহিছে এইটো ফ্লিপকাৰ্টে মানি নলয় মানে কাৰণ ফ্লিপকাৰ্টত পুৰা 100% বিশ্বাস আছে যে এইটো ভালেই আহিব
আৰু যেতিয়া ভাল পাব আপুনি আৰু আপুনি যেতিয়া বস্তুটো ভাল বস্তু এটা পাব বাৰু যদি আপুনি ফ্লিপকাৰ্টক যদি এটা ডুপ্লিকেট বস্তু ৰিটাৰ্ণ কৰিব বিচাৰে সেইটো নহ'ব নহয় ৰিটাৰ্ণ কৰিলে ফ্লিপকাৰ্টত লছ হৈ যাব তো তাতে কি দিয়ে ছাৰ্ভিচ চেণ্টাৰ যদি আপুনি ধৰক এটা পাৱাৰ বেংক অৰ্ডাৰ দিলে দেখিলে পাৱাৰ বেংকটো অলপ প্ৰব্লেম আছে মানে প্ৰব্লেম কি থাকিব ধৰক দেখাতটো পুৰা নতুন থাকিব প্ৰব্লেম ভিতৰত থাকিব সেইটো আপুনি ছাৰ্ভিচ চেণ্টাৰত লৈ যাওক ঠিক কৰি দিব হৈ গ'ল কথাটো বেলেগ আৰু আজিকালি অ'পেন বক্স ডেলিভাৰী দিছে তাৰ লগতে আপুনি তাৰমানে আমি ধৰি ল'লোঁ যে এটা ঘড়ী আপুনি অৰ্ডাৰ দিছে স্মাৰ্ট ৱাটচ সেইটো ধৰক ৰিয়েলমি এটা স্মাৰ্ট ৱাটচ অৰ্ডাৰ দিছে আহিল আৰু যদি আপোনাক খুলি চাব দিলে বস্তুটো অ'পেন বক্স ডেলিভাৰীত আপুনি খুলি চালে পূৰা অ'কে আছে দাগ ধাব্বা নাই একো নাই তো আপুনি এইটো ৰিচিভ কৰিল মানে কি আপোনাৰ এইটোত যিখিনি ৰিটাৰ্ণ পলিচি সেইটো পলিচি মতে আপুনি এতিয়া ফ্লিপকাৰ্টক সেইটো ৰিটাৰ্ণ কৰিব নোৱাৰে কাৰণ সেইটো দাগ ধাব্বা একো নাই পূৰা ক্লিয়াৰ নতুন প্ৰডাক্ট আপুনি পাইছে তো যদি কিবা প্ৰব্লেম পায় তাৰ পিছত মেনুফেকচাৰ ডিফেক্ট হ'ব এইটো তো সেইটো কাৰণে ছাৰ্ভিচ চেণ্টাৰ আছে আপুনি ৰিয়েলমি ষ্ট'ৰত যাওক ছাৰ্ভিচ ষ্ট'ৰত তাতে যাই কিনে কওক যে ঘড়ীটোত এইটো প্ৰব্লেম পাইছোঁ মই তো এনেকুৱা ক্ষেত্ৰত কি হয় ফ্লিপকাৰ্টৰ এনেকুৱা লছ নহয় আগতে এটা সময় আছিলে কাষ্টমাৰে অৰ্ডাৰ দি কিনে মানে আমিতো অ'পেন কৰি বস্তু দেখাই থৈ নাহোঁ কাষ্টমাৰক তো কাষ্টমাৰ কিছুমান এনেকুৱা ধৰণৰ কাষ্টমাৰ আছিলে সিহঁতে পিছত সেইটো সুবিধা লয় আৰু ফ্লিপকাৰ্টক কয় যে নাই মই ভাঙা পাইছোঁ কিন্তু এইটো বেলেগ এটা ভাঙা ঘড়ী মানে দেখাই দিয়ে মানে তো দেখাই দিলে ফ্লিপকাৰ্টৰ লছ হয় এইটো কাৰণে সেইকাৰণে আজিকালি এইটো বস্তু আনিছে যাতে ফ্লিপকাৰ্টৰ লছ নহওক খালি অলপ টাইম কনজিউম কৰে এই যে কাষ্টমাৰ আপোনালোকে ধৰক ফিল নকৰে কিমান টাইম কনজিউম কৰে কিন্তু ডেলিভাৰী প্ৰয়োজনৰ কাৰণে অ'পেন বক্স ডেলিভাৰী কৰোঁতে এটলিষ্ট 5 to 10 মিনিট গুচি যায় আৰু আপোনালোকক মই ক'ব বিচাৰিছোঁ যে অ'পেন বক্সত কিমানলৈকে আমি দেখাব পাৰোঁ আপোনালোকক মানে অ'পেন বক্স ডেলিভাৰীত কোনটো ষ্টেপলৈকে আমি আপোনালোকক দেখাব পাৰোঁ তাৰপিছত আমি আপোনালোক দেখাব নোৱাৰোঁ আপুনি আমাক ক'ব নোৱাৰে যে আৰু এইখিনি দেখাই থৈ যাওক কাৰণ আমাৰ ইমান টাইম নাথাকে কেছটো প্ৰথম হৈছে যিটো আমি মেইন বক্সটো মানে যিটো আমাৰ ফ্লিপকাৰ্টৰ বক্স সেইটো আমি খুলিলোঁ তাৰপিছত আহিলে আপোনালোকৰ মেইন যিটো পেকেট থাকিব সেইটো পেকেট আমি চালোঁ তাতে চিল বেগ থাকিব চিলকেইটা যদি ইনটেক আছে আমি সেইটো পাছ কৰিম আমি নেক্সট চাম মেইন বস্তুটো খুলিম প্ৰডাক্টটো ভালকৈ চাৰিওফালে চাম ক'ৰবাত দাগ ধাব্বা আছে নেকি চাম চাৰ্জাৰডাল আছে নে চাম যিখিনি এক্সেচৰিজ দিয়া আছে নে নাই চাম চব ক্লিয়াৰ আছে আমি পাছ কৰিম তাৰপিছত আমি ফোনটো এবাৰ অন কৰি দিম অন কৰাৰ পিছত অন হোৱাৰ পিছত আমি অন অফটো আমি পাছ কৰি দিম কৰাৰ পিছত আমাৰ কাম শেষ আমি তাৰপিছত আমি টেষ্ট নকৰোঁ আৰু কাৰণ বস্তুটো অন হৈছে ভাল আছে সব অ'কে আছে গতিকে আপুনি এইটো ৰিচিভ কৰিব লাগিব যদি মানে এনেকুৱা নহয় যে মানে চব ঠিকে আছে আপুনি কৈছে যে মোৰ নালাগে সেইটো আপুনি কৰিব নোৱাৰে সেইটো কাৰণে আপোনাৰ ওপৰত কেছ হৈ যাব পাৰে তো গতিকে বস্তুটো খুলি দেখুৱাৰ পিছত যদি চব অ'কে আছে আপুনি ল'ব লাগিব আৰু যদি কিবা সৰু মাইনৰ কেছ থাকে ন এটা যদি দাগো দেখিছে আপুনি এতিয়া কওক যিটো দাগ আছে মই নলওঁ ডাইৰেক্ট আমি এই বস্তুটো কেঞ্চেল কৰি দিম কেঞ্চেল কৰি ৰিটাৰ্ণ কৰি লৈ আহিম তো সেইখিনিয়ে বস্তু অ'পেন বক্স ডেলিভাৰীৰ ওপৰত আৰু বাকী যিটো ছাৰ্ভিচ ৱাৰেণ্টি সেইটো আপোনালোকে হয়তো বুজি পালে কিন্তু চব বস্তু এনেকুৱা নহয় কিছুমান বস্তু নৰ্মেল ৰিপ্লেচমেণ্টো থাকে কিন্তু যিটো ছাৰ্ভিচ ৰিপ্লেচমেণ্ট সেইটো আপুনি ব্ৰেণ্ডেড বস্তু তেনেকুৱাই হ'ব তো এইখিনিয়ে বস্তু আছিলে অ'পেন বক্স আৰু এই ৱাৰেণ্টিৰ ওপৰত তো আশা কৰোঁ আপোনালোকে চাই কিবা অলপ জানিব পাইছে আৰু যদি এনেকুৱা কিবা কিবি ফ্লিপকাৰ্টৰ লগত জড়িত কুৱেশ্যন থাকে মোক জনাব আৰু 10Kটো জল্দি কৰি দিয়ক কাৰণ 10K হ'লে এটা বিগ এটা ছাৰপ্ৰাইজ থাকিব আৰু এটা নতুন এটা ৰাইড নতুন এটা ট্ৰিপ এটা আৰম্ভ কৰি আছোঁ আশা কৰোঁ সেই ট্ৰিপটো ভাল হ'ব আপোনালোকে চাব লগ পাম এটা নতুন ভিডিঅ'ত সেইটো ভিতৰত কি আহে চাবলগীয়া ৰখি থাকিব তেতিয়ালৈকে বাই বাই